আসসালামু আলাইকুম। মোৰ অন্য এটা ভিডিঅ'লৈ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ। আজি বনাবলৈ লৈছোঁ এয়া আৰি মাছ। দেখিছে, ভিডিঅ'টি স্কিপ নকৰাকৈ চাব। এয়া মই মাছখিনি ধুই পখালি ৰেডি কৰি ল'ম আৰু তাৰ বাবে মই লৈছোঁ টমেটৰ, কেঁচা জলকীয়া, পিঁয়াজ আৰু ইয়াত মই সৰিয়হ দিম। আৰু এইফালে মই বনাই আছোঁ কাষ্টাৰ্ড। আৰু ৰজাৰ মাছ যিহেতু অকণমান কাষ্টাৰ্ড খালেও ভাল লাগে। আৰু এইফালে মই মাছ ফ্ৰাই কৰিব ৰেডি কৰি লৈছোঁ। মাছ ফ্ৰাই হয় মানে মই এইফালে ৰেডি কৰি লৈছোঁ বিলাহী, কেঁচা জলকীয়া, নহৰু আৰু দিছোঁ অকণমান আদা আৰু সৰিয়হ দিম মই লগতে। এয়া মই সৰিয়হ লৈছোঁ, সৰিয়হও দিম। সৰিয়হখিনি মই পিহি ল'ম পিহনাত, দেখিছে। আৰু বনাবলৈ ৰেডি কৰি লৈছোঁ। মছলাখিনি খুব সুন্দৰকৈ ভুনি লৈছোঁ। এয়া মই দি দিছোঁ সৰিয়হখিনি। সৰিয়হ মছলা ধুনীয়াকৈ ভুনি ল'লোঁ আৰু এতিয়া মাছখিনি দি দিছোঁ, দেখিছে। আৰু মাছখিনি হয় মানে আমি অকণমান ল'ৰা ছোৱালীকেইটাৰ লগত খেলি আছোঁ, দেখিছে। তাই শুই থাকোঁতে মই ভিডিঅ'টি বনাই আছিলোঁ। তাই যিহেতু সুৰ দি আছে মুখেৰে। আৰু এইফালে অকণমান ধেমালি কৰি আছিলোঁ। আৰু এইফালে মোৰ তৰকাৰীটো ৰেডি হৈ গ'ল মাছৰ। ভিডিঅ'টি চাই কেনেকুৱা পালে আপোনালোকে জনাব।